এডজাষ্ট কৰি দিছিলো এনেদৰে মই মোৰ ক্ষেত্ৰত নিজকে লাকি বুলি ভাবো হেল্ল এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই আৰু মই লাষ্ট অলপ দিনৰ পৰা ভিডিঅ' বহুত গেপ কৰি পেলাই দিছো কাৰণ সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'খিনি দিব নোৱাৰো আৰু আগতেও কৈছো মই ইউটিউবত একেবাৰে নতুন হয় আৰু মই মানে তেনেকে ভিডিঅ' ইমান দি থকাৰ অভ্যাস নাই কেতিয়াবা মই যদি ব্লগো বনাও আকৌ মই পাহৰি যাওঁ যে মই আজি এনেকে ভিডিঅ' বনাই আছিলো আৰু যেতিয়া মই ৰাতি শুবলৈ আহো তেতিয়া মনত পৰে যে আজিছো মই দুটামান ক্লিপহে লৈ থলো আৰু তাৰ পাছত এনেকে থাকি যায় আকৌ মই পিছদিনা আকৌ ষ্টাৰ্ট কৰিবলগীয়া হয় কিন্তু কেতিয়াবা পুৰা মনত থাকে যে মই আজি ব্লগ বনাব লাগিব কন্টিনিউ কৰিব লাগিব আৰু তেতিয়াই আসলে মই কন্টিনিউ কৰিবলৈ ভিডিঅ'খিনি দিও আৰু লাষ্ট মই এটা ভিডিঅ' দিছিলো দুটা দিছিলো এটা আছিল আপোনাৰ মোৰ ব্লাউজৰ ডিজাইনছখিনি আৰু কালেকশ্যনখিনি আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে আৰু তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আৰু এটা দিছিলো এই ডে ইন মাই লাইফ মানে মই দিনটো কি কৰিছিলো আৰু আমাৰ আলহী আহিছিলে সো সেইখিনি চাই আপোনালোকে বহুতখিনি মৰম দিয়ে মোৰ সময়ৰ অভাৱৰ কাৰণে মই মানে ভিডিঅ'খিনি পোষ্ট কৰি থাকিব নোৱাৰো আৰু মই সদায় চেষ্টা কৰি যাওঁ যে মোৰ ফালৰ পৰা মই ভিডিঅ' আৰু দি যাওঁ আপোনালোকক কিন্তু কি হৈ যায় ইমান মানে এক্সপাৰ্ট মই ভিডিঅ'গ্ৰাফাৰো নহয় বা ভিডিঅ' কৰি দিবলৈও মানুহ নাথাকে মাজে মাজে যিখিনি আৰু টাইম পাই পেলাই এনেই নিজে নিজক তুলি মেলি আৰু কি কৰোঁ সেইখিনি আপোনালোকক মই দেখাওঁ আৰু আপোনালোকে সেই ভিডিঅ'খিনিতে ইমান মৰম দিয়ে তাৰ কাৰণে বহুত ধন্যবাদ আৰু এনেকে আগলৈও মৰম দি যাব আগলৈও মই এনেদৰে ভিডিঅ'খিনি দিবলৈ তেতিয়া সাহস পাই যাম আৰু আপোনালোকৰ মৰমবোৰৰ কাৰণে আচলতে মই ভিডিঅ' দিবলৈ সাহস পাওঁ আৰু মই ইমান মানে আগতে ইউটিউব খোলাৰ কথা ভবা নাছিলোঁ কিন্তু অলপ দিনৰ পৰা মানে মানুহখিনিয়ে ক'লত মই ভাবিলোঁ খুলি চাওঁচোন কিজানিবা মই ছাপোৰ্ট পাওঁৱেই আৰু সঁচা কথা ক'ব গ'লে মই মানে ছাপোৰ্টটো তেনেদৰে আপোনালোকৰ পৰা পাইছোঁ আৰু সেইটো কাৰণে মই মানে এতিয়া ভিডিঅ'খিনি বনাবলৈ মোৰ মানে ইচ্ছা যায় বা সাহস পাওঁ যে মই বনাম তেতিয়া মানুহখিনিয়ে চাব আৰু সেইটো হিচাপতে মই মানে ভিডিঅ'খিনি বনাই থাকোঁ সো আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো কিহৰ হয় মই আপোনালোকক জনাই আছোঁ সেই ভিডিঅ'টো একচুৱেলি মই ইয়াৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে মই অলপ বিজি হৈ আছোঁ এটা কাম লৈছোঁ এটা কাম মানে কোনো বেলেগ কাম নহয় মই মানে নিজে কাপোৰ দুযোৰমান ডিজাইন কৰিছোঁ মানে হেণ্ড পেইণ্টেড মেখেলা চাদৰ আপোনালোকক মই দেখাম বাৰু আৰু কি হৈ গ'ল সৰুতে আৰ্ট শিকিছিলোঁ ইমান মানে এক্সপাৰ্ট নহয় আৰু আৰ্ট শিকিছিলোঁ সৰুতে সেইটো চবকে দিয়েই মানে ঘৰৰ পৰা যে আৰ্ট স্কুল হওক ডান্স হওক তেনেকৈ মই ডান্সো শিকিছিলোঁ আৰু মই আৰ্টৰ স্কুলত মানে মায়ে মোক লৈ যায় মানে কি হৈ গ'ল আগতে আমাৰ ওচৰতে ঘৰৰ ওচৰতে এখন স্কুল আছিলে নালকটা স্কুল বুলি আৰু সেইখন স্কুলতে মানে মা মোৰ মিউজিক টিচাৰ আছিলে আৰু তেতিয়া মই সৰু আছিলোঁ আৰু তেতিয়া মায়ে মানে মোক লগত লৈ যায় ঘৰতো থৈ যাব নোৱাৰে তেতিয়া ডিউটি যায় আৰু সেইকাৰণে মানে তেতিয়া মানে মই কি শিকিম মইতো মিউজিক স্কুলত মানে নিজৰ মাক যদি মিউজিক টিচাৰ হয় ল'ৰা ছোৱালীটোৱে ইমান শুনি পেলাই বহি থাকিবলৈ ইচ্ছা নকৰে হয়নে সেইকাৰণে মায়েও মানে মোক বিজি কৰাবৰ কাৰণে আৰ্টত দি দিছিলে আৰু তেনেকৈ অলপ বছৰৰ পিনে আৰ্টটো তেতিয়াই শিকা আৰু তাৰ পাছত মই আৰ্ট আকৌ শিকা নাই পিছে মই কমপ্লিট নকৰিলোঁ আধাই কৰিলোঁ আৰু তাৰ পাছত এনেই মই মেহেন্দি হওক বা দিৱালীত ৰংগলী হওক খুব বনাই ভাল পাওঁ মানে আৰু বিৰাট চখ আছে কিন্তু তথাপিও ভবা নাছিলোঁ যে কেতিয়াবা মানে মই ফেব্ৰিক কৰিম আৰু আগতেই কিন্তু কৰিছিলোঁ এনেই মেখেলা এখন কৰি চাইছিলোঁ চাগে ক্লাছ 7 মানৰ কথা তেতিয়া মই ইমান মানে ইণ্টাৰেষ্ট দি লোৱা নাই আৰু তেতিয়া ইমান চলাও নাই মাজতে চলিছিলে বাৰু আগতে কিন্তু এতিয়া ক্ৰমান্বয়ে দেখিছোঁ যে হেণ্ড পেইণ্টেড মেখেলা চাদৰ মানে খুব ওলাইছে আৰু নিজে ডিজাইন কৰি পেলাই মানে নিজৰ ইচ্ছাৰে এইটো ডিজাইন এনেকৈ কৰিব পাৰি এনেকৈ কৰিলে ধুনীয়া লাগিব সেইটো মানে আজিকালি খুব হৈ গ'ল আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ দিন হয় গতিকে মানে সকলোবোৰ দেখি ইনস্পায়াৰ্ড হৈ গ'লোঁ ময়ো আৰু মইতো কৈছোঁ যে আমাৰ ভাগিনজনী আহিছে চিম্পি তাইও মানে কি হৈ গ'ল লগত এযোৰ চাদৰ মেখেলা লৈ আহিছে তাই কৰিম বুলি ফেব্ৰিক তাৰপিছত ময়ো ভাবিলোঁ আচ্ছা ঠিক আছে ময়ো এযোৰ ট্ৰাই কৰি চাওঁ তাৰপাছত সেই বুলি ভাবি পেলাই মই কাপোৰ কিনিব গ'লোঁ তাইৰ লগতে লৈ গৈছোঁ লৈ গৈ পেলাই কাপোৰ কিনিলোঁ কিনি পেলাই
ভাবিলোঁ ময়ো এবাৰ এযোৰ কৰি চাওঁ আৰু ফাৰ্ষ্ট কাপোৰযোৰ মই কৰিলোঁ আৰু সঁচা কথা ক'ব গ'লে কাপোৰযোৰ ইমানেই ধুনীয়া হ'ল আৰু ইউনিক হ'ল মানে মই ধুনীয়া দেখিছোঁ আৰু মই ইনষ্টাগ্ৰামতো পোষ্ট কৰিছিলোঁ তেতিয়াও চবেই কৈছিলে যে খুব ধুনীয়া হৈছে তুমি আৰু বনাব ট্ৰাই কৰা কিন্তু কি হৈ যায় হেণ্ড পেইণ্টেড যোনটো চাদৰ মেখেলা হয় সেইটো এযোৰ এযোৰ কৰোঁতে বহুত টাইম লাগি যায় বেলেগৰ চাগে ইমান টাইম নালাগে কিন্তু মোৰ কি হৈ যায় মানে মই টাইম নাপাওঁ অফিচৰ পৰা আহি পেলাই আকৌ যিখিনি কাম থাকে সেইখিনি কৰোঁ আকৌ ৰাতি মানে মই 10টামান বজাৰ পৰা আৰম্ভ কৰি পেলাই শেষ কৰোঁতে মানে এটা পাৰ্ট শেষ কৰোঁতে লাগি যায় মোৰ 2টামান বাজি যায় ৰাতি আৰু ৰাতিপুৱা উঠিব মন নাযায় আকৌ ডিউটি থাকে সেনেকুৱা কথা হৈ যায় সেইকাৰণে মই সদায় অফিচৰ পৰা আহি ৰেষ্ট কৰি মেলি অকণমান কাম চাম কৰি ভাত পানী খাই আজৰি হৈ 10টামান বজাৰ পৰা আৰম্ভ কৰোঁ সেনেকৈ কৰি মই এতিয়ালৈকে 3যোৰ কাপোৰ কমপ্লিট কৰিলোঁ আৰু এযোৰ মোৰ নিজৰ হয় আৰু 2টা মই অৰ্ডাৰ পাইছিলোঁ ফাৰ্ষ্ট মোৰ সেই কাপোৰযোৰৰ পৰা চ' আজি চাওঁ আহক মোৰ সেই ফাৰ্ষ্ট কাপোৰযোৰ যোনযোৰ মই মানে ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু আপোনালোকে চিয়'ৰ মানে ক'ব কেনেকুৱা লাগিছে চ' চাওঁ আহক মোৰ এই কাপোৰযোৰ এইযোৰ আছিলে এইটো দেখিছেনে এইযোৰ মই হেণ্ড পেইণ্ট কৰিছিলোঁ এইযোৰ এইটো এপ্লিক ইউজ কৰিছোঁ আৰু প্লাছ মই আৰ্ট কৰিছোঁ আৰ্ট কৰি পেলাই যোনটো হেণ্ড পেইণ্ট কৰিব ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম কৰিছিলোঁ কিন্তু কালাৰ কম্বিনেশ্যনটো ইমানেই ধুনীয়া হৈছিলে চবেই মোক কৈছিলে যে ইমান ধুনীয়া কম্বিনেশ্যন দিছোঁ এখন চাদৰ হয় ইয়াৰ এখন আৰু ইয়াত মই গেৰ' ষ্টাইল দিছিলোঁ যোনটো আপোনাৰ এনেকৈ চাদৰত গেৰ' টাইপত থাকে এইটো এনেদৰে গেৰ' ষ্টাইল দি দিছিলোঁ ধৰিব পাৰিছে চাগে আপোনালোকে ইয়াৰ ফটো মই ইয়াতে এড কৰি দিম আপোনালোকে চাব পাৰিব খুব ধুনীয়া লাগিছে মই নিজে কৈছোঁ নিজে বনাইছোঁ যদিও মানে খুবেই এটা ধুনীয়া কাৰণ কেলৈ ধুনীয়া লাগিছে ইয়াৰ যোনটো কম্বিনেশ্যন মই ল'লোঁ ভাবি পেলাই বহুত ভাল ল'লোঁ বুলিয়ে ক'ব লাগিব এইটো মানে কালাৰটো একদম লাইট হয় এইটো গ্ৰীণটো আৰু ইয়াতে মই এইটো ৰাণী পিংকত এনেদৰে ফ্লাৱাৰ্ছ দি পেলাই মই কাপোৰযোৰ কৰিছিলোঁ এইখন চাদৰ হয় আৰু ইয়াৰ মেখেলাখন এইখন আছিলে এইখন মেখেলাখন এই মেখেলাখনৰ কথাও মোক চবেই কৈছিলে ফুলটো মানে আঁঠুলৈকে আছে পুৰা ডিজাইনটো ইউনিক হৈছে ধৰিব পাৰিছে চাগে সঁচা কথা ক'ব গ'লে মানে কাপোৰযোৰ যেতিয়া মই পিন্ধিছোঁ ইমান মানে ধুনীয়াকৈ ওলাই পৰিছে ইমানেই মানে ভাল লাগিছিলে মই মানে তেতিয়া মনটো ফূৰ্তি লাগি গৈছিলে যে সঁচা কথা ক'ব গ'লে মানে মই পাৰিছোঁ মানে ইমান মানে নোৱাৰাও নহয় মই ফাৰ্ষ্টে ভাবিছোঁ যে কি বা বনিব কেনেকুৱা বা বনিব তাৰপাছত যেতিয়া মই বনালোঁ যেতিয়া আউটকামটো হৈছে যেতিয়া মই পিন্ধিছোঁ নিজে তেতিয়া মানে ইমান ধুনীয়া লাগিছিলে আৰু হাজবেণ্ডেও তাৰিফ কৰিছে তুমি পাৰিবা তুমি আৰু বনোৱা বুলি কৈছে তুমি আৰু বনোৱাচোন আৰু তোমাৰ তেতিয়া হাতখন এক্সপাৰ্ট হ'ব লাগিলে তুমি সেইখিনি বিকিবও নালাগে বা যিও কৰিব নালাগে নিজৰ কাৰণে বুলি তুমি বনাই থাকাচোন ষ্টকত ৰাখি যোৱা ভাল লাগিব তোমাৰ সেইটো তোমাৰ তেতিয়া প্ৰেক্টিচ হ'ব তোমাৰ স্পীড হ'ব কামত আৰু সঁচা কথা ক'ব গ'লে মোৰ হাজবেণ্ড বহুত ছাপৰ্টিভ হয় কিয় ছাপৰ্টিভ হয় মই আপোনালোকক কৈ আছোঁ বাৰু শেষলৈ আৰু এয়া আছিলে মেখেলাখন আৰু ইয়াৰ ব্লাউজটো মই ব্লেকত লৈছিলোঁ ইয়াত কোনো ধৰণৰ মই প্ৰিণ্ট কৰা নাই এইটো মই স্লিভলেছ লৈছিলোঁ আৰু মই ফটো ইয়াতে লগাই দিম আপোনালোকে চাব পাৰিব খুব ধুনীয়া লাগিছিলে কাপোৰযোৰ আৰু এই কাপোৰযোৰ মোৰ ফাৰ্ষ্ট কাপোৰ আছিলে আৰু এই কাপোৰযোৰ দেখি পেলাই মোৰ অৰ্ডাৰ কেইবাটাও আহিছিলে কিন্তু মই টাইম দিব নোৱাৰাৰ কাৰণে মই অৰ্ডাৰখিনি মানে ৰাখি থৈ দিলোঁ মাত্ৰ মই 2টা অৰ্ডাৰ ল'লোঁ লৈ পেলাই যে মই 2টা অৰ্ডাৰ মই এইটো মান্থত মানে জুন মান্থত মই কমপ্লিট কৰি দিম কাৰণ বেছিকৈ যদি মই লৈ লওঁ পিছত যদি মই ডেলিভাৰ কৰিব নোৱাৰোঁ তেতিয়া মোৰ বহুত বেয়া লাগিব আৰু তেওঁলোকো ডিছপইণ্ট হৈ যাব সেইকাৰণে ভাবিলোঁ মই মানে 2টাই লৈ লওঁ আৰু বাকী যিকেইটা অৰ্ডাৰ আছে সেইকেইটা মই জুলাইত কমপ্লিট কৰি পেলাই তেওঁলোকক দি দিম চ'
সো এতিয়া মই চাওঁ আহক মোৰ ফাৰ্ষ্ট অৰ্ডাৰটো মোৰ এজনী ফ্ৰেণ্ডে কৰিছিলে সেইযোৰ মই এতিয়ালৈকে ডেলিভাৰ দিয়া নাই ডেলিভাৰী দিম মই কাইলৈ সেইকাৰণে ভাবিলোঁ আজি মই আপোনালোকৰ মাজত মানে দেখাই লওঁ কাৰণ আপোনালোকো এতিয়া মোৰ ফেমিলি হয় গতিকে আপোনালোককো দেখুৱাটো মই মানে জৰুৰী বুলি ভাবোঁ আৰু ভালো লাগে দিয়কচোন কিবা এটা আছে নিজে কৰিছোঁ বেলেগক দেখাওঁ তেওঁলোকেও দেখি পেলাই মোক কমেণ্ট কৰক তেতিয়াইতো মই মানে উৎসাহ পাম আৰু আগলৈ তেনেদৰে বনাবৰ কাৰণে সো এতিয়া চাওঁ আহক মোৰ ফাৰ্ষ্ট অৰ্ডাৰৰ কাপোৰযোৰ মোৰ ফাৰ্ষ্ট অৰ্ডাৰৰ কাপোৰ এইযোৰ আছিলে তাই মোক কালাৰটো বেবী পিংকত দিব কৈছিলে এখন চাদৰখন হয় এনেদৰে মই সৰু সৰু ফ্লাৱাৰ্ছ কৰি দিছিলোঁ এনেদৰে সৰু সৰু ফ্লাৱাৰ্ছ দি দিছিলোঁ বহুত ধুনীয়া এইযোৰ পিন্ধিলত মানে বহুত ধুনীয়া লাগিছিলে আৰু যাৰ কাৰণে বনাইছোঁ তাইও ছোৱালীজনী ধুনীয়া হয় দেখিবলৈ আৰু তাইক বহুত ধুনীয়া লাগিব বুলি মই এক্সপেক্ট কৰি আছোঁ আৰু যেতিয়া ফাইনেল ফটো দিব তেতিয়া দেখি পাম আৰু মই কেনেকুৱা লাগিছে এইটোতো মই গেৰ দিছোঁ কাৰণ আজিকালি মানে চবেই গেৰ ষ্টাইলটো বহুত ভাল পায় আৰু এনেকুৱা নিজে ডিজাইন কৰা কাপোৰত গেৰটো আপুনি নিজৰ ইচ্ছামতে দিব পাৰে যে মোক এনেকুৱা লাগিব বা এইটো কম্বিনেশ্যনত লাগিব এয়া চাদৰ এখন হয় মাজে মাজে এই চাদৰখনৰ মাজে মাজে এনেদৰে মই বুটা দি দিছিলোঁ বহুত ধুনীয়া লাগিছে মোৰতো বহুত ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সকলোৱে এইখন আছিলে চাদৰখন আৰু ইয়াৰ মেখেলাখন চিলোৱা নাই কাৰণ মোৰ নহয় মোৰ কৈছোঁ এইটো অৰ্ডাৰ আছে এইখন মেখেলা ইয়াৰ মানে মই কাপোৰ কিযোৰ ইউনিককৈ বনাইছোঁ যাতে আনকমন হয় আনকমনকৈ পিন্ধি মানুহে ভাল পায় যিমান হ'লেও নিজে হেণ্ড পেইণ্ট কৰিছোঁ যেতিয়া অকণমান আনকমন কৰিব ট্ৰাই কৰিছোঁ তাই মানে মোৰ ফাৰ্ষ্টৰ কাপোৰযোৰ যিযোৰ মোৰ কাৰণে বনাইছিলোঁ সেইযোৰ দেখিয়ে মোক বনাই দিব কৈছিলে কিন্তু মই তাইক কৈছিলোঁ যে অকণমান মই মডিফাই কৰি দিম কাৰণ একেবাৰে ছেইম হ'লে তাই ভাল নাপাবও পাৰে তাই মোক নিজে কৈছিলে যে ডিজাইনটো তুমি তোমাৰ নিজৰ ইচ্ছামতে দিবা খালি কালাৰটো বেবী পিংকত দিবা আৰু এয়া এখন মেখেলাখন এইযোৰ পিন্ধিলে বহুত ধুনীয়া লাগিব দেখিছেনে সঁচা কথা ক'ব গ'লে খুব ধুনীয়া মানে আউটকাম হৈছে মই ভবা নাছিলোঁ ইমান ধুনীয়া লাগিব বুলি আৰু এইযোৰ মোৰ ফাৰ্ষ্ট অৰ্ডাৰ আছিলে আৰু ইয়াৰে ব্লাউজ পিচটো চিম্পল হয় ব্লেকত হয় মেখেলা ব্লাউজ ব্লেকত লৈছোঁ আৰু চাদৰখন যোনখন লৈছোঁ সেইখন মই বেবী পিংকত তাই দিবৰ কাৰণে কাষ্টমাৰে দিবৰ কাৰণে কৈছিলে কাৰণে মই বেবী পিংকত দিছিলোঁ এইযোৰ মোৰ ফাৰ্ষ্ট অৰ্ডাৰ আছিলে আৰু ইয়াৰ পাছত আৰু এটা অৰ্ডাৰ পাইছিলোঁ মই যিটো মানে এখন বিয়াৰ কাৰণে বুলি কৈছিলে বিয়াত পিন্ধিব তেখেতে আৰু সেইটো বিচাৰিছিলে মোক ৰয়েল ব্লুত আৰু ৰয়েল ব্লুত মই কি কম্বিনেশ্যন দিম ভাবি পোৱা নাছিলোঁ কাৰণ মোৰ ফাৰ্ষ্ট কাপোৰযোৰৰ নিচিনা ছেইম ফ্লাৱাৰ্ছ লাগিব বুলি কৈছিলে মানে যোনটো ডিজাইন আছিলে ফুলটো ছেইম লাগিব বুলি ক'লে কিন্তু কালাৰৰ লগত মানে মেচিং কৰাটো ইমান ইজি নহয় সেইযোৰ কাপোৰ কমপ্লিট বেলেগ আৰু এতিয়া মই যোনযোৰ বনাইছোঁ সেয়া কমপ্লিট বেলেগ ষ্টিল মই মানে ডিজাইনটো ছেইমেই ৰাখিব ট্ৰাই কৰিছোঁ চ' এতিয়া চাওঁ আহক মোৰ ছেকেণ্ড অৰ্ডাৰৰ কাপোৰযোৰ এইযোৰ আছিলে মোৰ ছেকেণ্ড অৰ্ডাৰৰ কাপোৰযোৰ দেখিছেনে এইটো মই কৈছোঁৱে মোৰ ফাৰ্ষ্ট কাপোৰৰ ডিজাইনটো দিছোঁ কিন্তু মই কালাৰ কম্বিনেশ্যনটো চেঞ্জ কৰি দিছোঁ আৰু দহিটো তেওঁলোকে বাতি দিবৰ কাৰণে কৈছিলে কাৰণে দহিটোও বাতি দিয়া হৈছে দহিটো পিছে মই বটা নাই দহি বাতিব মই নাজানো চিম্পি দহি বটাত এক্সপাৰ্ট তাইয়ে বাতি দিছে এই চাদৰখনো খুবেই ধুনীয়া হয় এখন চাদৰখন আৰু বৰ্ডাৰটো মই এনেদৰে নিজে হেণ্ড পেইণ্ট কৰি দিছোঁ ইয়াতো মই গেৰ দিছোঁ গেৰ ডিজাইন কাৰণ মোৰ আগৰ কাপোৰযোৰ চাই পেলাই তেওঁলোকে অৰ্ডাৰ কৰিছিলে কাৰণে তেওঁলোকক গেৰ লাগে বুলি কৈছিলে সেইটো চাওক পিন্ধিলে বহুত ধুনীয়া লাগিব এইযোৰ মইতো নিজে নিজক বহুত ধুনীয়া দেখিছোঁ আপোনালোকে কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব সকলোৱে
এই মানে ফুলখিনি কৰোঁতে বহুত টাইম লাগি যায়, বহুত কষ্টও হয়, কষ্ট নথকা নহয়, কিন্তু বহুত আপুনি লাগি 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 এইখিনি কমপ্লিট কৰিব লাগে। পিন্ধিলে মানে এই কাপোৰযোৰ বহুত ধুনীয়া লাগিব। চ' যাৰ কাৰণে বনাইছোঁ তেখেতে যেন কাপোৰযোৰ ভাল পায়। আৰু ইয়াৰে মেখেলাখন চিলোৱা নাই, মেখেলাখন এয়া মেখেলাৰ ডিজাইন এইটো হয়। আপোনালোকে ধৰিব পাৰিছে নে নাজানো, মই এই দীঘল দীঘলকৈ মই এনেদৰে ফুল দি দিছোঁ। এইটো দেখিছে নহয়? ইয়াৰো ব্লাউজ পিচটো মই তেওঁ মোক কৈছিলে ব্লাউজ পিচটো মানে স্লিভলেছ চিলাব, সেইটো কাৰণে পেকত ফুল কৰাকৈ দিব কৈছে। মই তেনেদৰে ব্লাউজ পিচটো ৰাখিছোঁ। আৰু মই যোনযোৰ পিংক কালাৰ দেখাইছিলোঁ এইযোৰ কাপোৰ, এইযোৰ কাপোৰ স্পেচিয়েল হয়। কিয় জানে? কাৰণ এই কাপোৰযোৰ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ হাজবেণ্ড ইয়াত আছিলে, আৰু মানে মোৰ হাজবেণ্ড ইমানেই ছাপৰ্টিভ হয়। তেওঁ বেলেগৰ হাজবেণ্ডে কৰেনে বাৰু সেইখিনি বাৰু নাজানো, চবৰে নিজৰ নিজৰ চখ থাকে বা চবেই বেলেগ বেলেগ হয় দিয়কচোন। এইখন পৃথিৱীত কোন মানুহনো একেই হয়, চব বেলেগ বেলেগ হয়। কিন্তু মই মোৰ ক্ষেত্ৰত নিজকে লাকি বুলি ভাবোঁ, মই যে লোহিতৰ নিচিনা এজন ল'ৰাক মোৰ হাজবেণ্ড হিচাপে পাইছোঁ। কাৰণ কিয় জানে? এই কাপোৰযোৰ মই যেতিয়া কৰি আছিলোঁ, সি মানে দেখি থাকে যে মই কৰি থাকোঁ অকলে, আৰু তাৰপাছত ভাবিলে তুমি অকলে অকলে কেনেকৈ কমপ্লিট কৰিবা মানে। তাৰপিছত বোলে দিয়াচোন মই ট্ৰাই কৰি চাওঁ। ফাৰ্ষ্টত মই নিদিওঁ, কোনো পধ্যে নিদিওঁ, মই কৰি থাকোঁ যে মানে তাৰো কৰোঁ লাগি থাকে। কাৰণ কি হৈ যায়, ফৌজত মানুহে ভাবে চাগে যে অকল মানে যুদ্ধই কৰে বা দেশে ৰক্ষা কৰি থাকে, নহয়। তেওঁলোকৰ ফৌজৰ কেম্পৰ ভিতৰত এখন বেলেগ দুনিয়া আছে, সেইখন এখন তেওঁলোকৰ কাৰণে ঘৰ। তাত তেওঁলোকে অলৰাউণ্ডাৰ বুলি ক'ব লাগিব, গোটেই কাম কৰিবলগীয়া হয়, নিজৰ কামটো নিজে কৰিব লাগে। প্লাছ সেইখন তেওঁলোকৰ ঘৰখনৰ ধৰক ৱালত পেইণ্ট কৰা হওক বা কিবা আজি ঘৰখন চাফাইৰ কাম হওক বা কিটচেনৰ কিছুমান কাম হওক, সেইখিনি তেওঁলোকে নিজেই নিজৰ মাজতে নিজেই কৰে। আৰু সেই কামখিনি কৰাৰ কাৰণে মানে মোৰ হাজবেণ্ড হওক বা ফৌজত যিসকলে থাকে তেওঁলোক মানে অলৰাউণ্ডাৰ বুলি ক'ব লাগিব। তেওঁলোকে মানে চব কাম কৰিব পাৰে। আৰু মোৰ হাজবেণ্ডো আগতে কাশ্মীৰত যেতিয়া আছিলে, তেওঁলোকৰ ৱালত মানে কিছুমান পেইণ্টিং কৰিব লগা হয়, মানে পেইণ্টিং কৰি ৰাখে ধুনীয়া লাগিবৰ কাৰণে। আৰু সেই পেইণ্টিঙত মোৰ হাজবেণ্ডে মানে তেতিয়া কৰিছিলে মই দেখিছোঁ। মই তথাপিও তেওঁক কৈছোঁ, প্লিজ আৰু তুমি যে ৱালতহে পেইণ্টিং কৰিছা, তুমি কেনেকৈ চাদৰত নোৱাৰিবা কৰিব, বোলো ৰিস্ক নল'বা, এইটো মোৰ অৰ্ডাৰ হয়, তুমি চাদৰখন বেয়া নকৰিবা। কৈছে প্লিজ মোক দিয়া নাই, এপাহ বনাম মই, এপাহ যদি বেয়া দেখা তুমি নিদিবা মোক কৰিবলৈ। আচ্ছা ঠিক আছে বোলো, এপাহ কৰিছোঁ, আৰু মোৰ ওচৰৰ পৰা হিলা নাই, মানে এপাহ কৰিব দিছোঁ। তাৰপিছত এপাহ এনেকৈ কৰি আছে দেখিছোঁ মোতকৈও ভালকৈ কৰিছে, ইমান কেয়াৰফুলি মানে একদম ধ্যান দি কৰিছে দেই। তাৰপিছত মই কৈ দিয়া নাই আৰু যে মোতকৈও তুমি ধুনীয়াকৈ কৰিছা। মোতকৈ মানে তেওঁৰ মানে ধৈৰ্যটো বহুত বেছি। মই মানে পিটিককৈ মানে পেনিক হৈ যাওঁ, পিটিককৈ মানে কিবা একদম ৰিয়েক্ট কৰি পেলাই মানে মই মানে কিবা হৈ যাওঁ। কিন্তু তেওঁ মানে ইমানেই ধৈৰ্য আছে, ৰ'বাচোন ৰ'বা, চব মানে একদম শান্তকৈ হেণ্ডেল কৰিব পাৰে, একদম কাম হৈ পেলাই পূৰা। আৰু তাৰপিছত দেখিলোঁ যে তেওঁ পাৰিছে। তাৰপিছত কি হৈ যায়, মই যেতিয়া কিটচেনলৈ যাওঁ তেতিয়া মোক কয় তুমি কিটচেনত লাগাগে, মই এইটো কৰি দিওঁ। আৰু মানে কি ক'ম আৰু, যোৱাৰ আগদিনাও তেওঁ মানে এইখন কৰি থৈ গৈছে। এদিনটো ৰাতি 12টা, 12:30, 1টামান বজালৈকে তেওঁ মানে এইখনতে লাগি আছে। এইখনৰ আধা তেওঁ কৰিছে। আৰু মই তেওঁক ক'ব বিচাৰিছোঁ, থেংক ইউ ছ' মাছ ফৰ ইয়ৰ হেল্প এণ্ড ছাপোৰ্ট। এনেদৰে তুমি মোক সদায় ছাপোৰ্ট কৰি যাবা, তেতিয়া ময়ো জীৱনত আগবাঢ়িব পাৰিম। আৰু দুয়োৱে এনেদৰে মিলি পেলাই মানে আমি আগবাঢ়ি যাম আৰু লাইফত। চ' এই চাদৰ মেখেলাযোৰৰ সেইটোৱে স্পেচিয়েলিটি। মোৰ হাজবেণ্ডে মোক বহুত হেল্প কৰি থৈ গৈছে। আৰু এবাৰতো মই তেখেতক কৈ গৈছোঁ যে তুমি নেক্সট আহিলে মই এনেকৈ কাপোৰ থৈ দিম, তুমি আহি পেলাই বনাবাহি। ঠিক কৈছে, ঠিক আছে অ'কে।
এদিনটো ৰাতি মানে তেওঁ মানে কৰিবলৈ আৰু লাগে মানে মই কৈছোঁ প্লিজ শুই থাকা আৰু এতিয়া কৰিব নালাগে দিয়া না মোৰ ইণ্টাৰেষ্ট লাগিছে মানে চ' সেনেকুৱা কথা আৰু মানে চবৰে ইণ্টাৰেষ্টবোৰ বেলেগ আৰু তেওঁ মানে সেই হেল্প কৰি খুব ভাল পায় আৰু বহুত ছাপৰ্টিভ হয় আৰু সেইকাৰণে মানে এইবাৰ ভালো লাগিলে প্লাছ এই কাপোৰযোৰ মানে বহুত 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 স্পেচিয়েল হয় চ' এয়াই আছিলে মই নিজে মানে ডিজাইন কৰা মেখেলা চাদৰ হেণ্ড পেইণ্টেড মেখেলা চাদৰ মই ফাৰ্ষ্ট টাইম কাৰণে বনাইছিলোঁ আৰু কিমানখিনি চাগে আৰু পাৰিম বনাবলৈ মই নকওঁ সেইটো কথা কাৰণ মই জব এটাও কৰি আছোঁ দুইটা মেনেজ কৰিবলৈ বহুত প্ৰব্লেম হৈ যায় আৰু লগত যদি কোনোবা হেল্পাৰ হিচাপে থাকে তেতিয়া বেলেগ কথা এনেই মই নকওঁ যে মই ইমানটোৱে কৰিব পাৰিম কিন্তু যেতিয়াও মই টাইম পাম তেতিয়াও মই এই কামটো কৰিম কাৰণ মোৰ এইটো এটা মানে চখ কোনো মানে বিজনেছ নহয় কোনোবা পইচাৰ কাৰণে মোৰ সেনেকুৱা কোনো কথা নাই মোৰ মেইন কথাটো হ'ল মোৰ বহুত চখ কাৰণ আপোনালোকেও জানে চাগে মোৰ ড্ৰেছিং হওক বা কিবা হেয়াৰ হওক বা কিবা মেকআপ প্ৰডাক্ট মেকআপটো নকওঁ বাৰু মই মেকআপ ইমান নকৰোঁ স্কিপ কৰোঁ সদায় কিন্তু হেয়াৰ হওক বা মোৰ ড্ৰেছিং চেন্স হওক বা কিবা তেনেকুৱা মানে মই ৰিলেটেড হওক সকলো মানে মই সদায় ধ্যান ৰাখোঁ যাতে মই নিজে নিজক ধুনীয়া দেখোঁ বা এইটো পিন্ধিলে ভাল লাগক মোৰ বহুত মেটাৰ কৰে লাইফত সেইটো আৰু মোৰ চাদৰ মেখেলা বা ব্লাউজৰ কালেকশ্যনখিনি আপোনালোকে দেখি পেলাই কয় যে ভাল লাগিছে সেয়াই মানে মই মানে সদায় ভাবোঁ যে মই ইউনিককৈ কিবা এটা কৰোঁ যাতে চব মানে ভাল লাগে দেখিবলৈ আৰু মোৰ কি জানে মই সদায় নিজে নিজক যেতিয়া এবাৰ দেখি পেলাই ঘপচে যদি ভাল লাগিছে সেই বস্তুটো মানে হ'ব দে মোক মানে ভাল লাগিছে আৰু চেলেগা আৰু বেলেগৰ নিচিনাকৈ মানে গৈ পেলাই মানে বহুত দেৰি কিবা এটা বস্তু মানে কিনোতে মানে বহুত দেৰিও মোৰ নালাগে গ'লো নহয় এই বোলে ল'লোঁ পিটিককৈ হৈ গ'ল এইটো দেখিলোঁ নহয় এইটো এনেকৈ গাত লগাই পেলাই চাম হৈছে হ'ব পিটিককৈ হৈ যায় মানে মোৰ মানে বহুত টাইমো নালাগে কিন্তু চখ আছে মোৰ পুৰা মোৰ কাপোৰৰ ক্ষেত্ৰত বহুত চখ আৰু শ্বপিং কৰি মই বহুত ভাল পাওঁ মোৰ যিখিনি ক্ল'জ ওৱান হয় তেওঁলোকে জানে মোৰ শ্বপিং মানে সেইটো আৰু কি আছে নাজানো শ্বপিং মলত গ'লে কিবা এটা নহয় কিবা এটা মই উঠাই আনিমেই নিজৰ কাৰণে মানে সেইটো চিয়'ৰ আৰু সেইকাৰণে মানে মই এতিয়া এইটো মানে লৈছোঁ যাতে মই ধুনীয়া ধুনীয়া নতুন নতুন ডিজাইনৰ কাপোৰ আৰু বনাব পাৰোঁ ইমান এক্সপাৰ্ট নহয় কাৰণ মই এইটো ষ্টাৰ্ট কৰিছোঁ পেইণ্টটো মোৰ ইমান ভাল হোৱা নাই পেইণ্টিংটো কিন্তু মই ট্ৰাই কৰিম আৰু মোৰ স্মুথ হ'বলৈ বা মই আৰু স্পীড কৰিবলৈ এতিয়া মই ট্ৰাই কৰি আছোঁ আৰু মোৰ অলপমান কাপোৰ আনি থোৱা আছে সেইখিনি মই যেতিয়া বনাই কমপ্লিট কৰিম আকৌ এনেদৰে ভিডিঅ'ৰ থ্ৰু আপোনালোকক দেখাম আৰু যদি আপোনালোকে বিচাৰে যে মই আপোনালোকৰ কাৰণে এনেকুৱা কাপোৰ বনাওঁ মই ইয়াত মোৰ নাম্বাৰটো মই মেনশ্যন কৰি দিম আপোনালোকে মোক হোৱাটছএপত টেক্সট কৰিব পাৰিব বা এনেকুৱা কাপোৰ যদি লাগে এই কাপোৰকেইযোৰৰ ভিতৰত যদি ডিজাইন কিবা পচন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই মোক হোৱাটছএপ কৰিব মই আপোনালোকৰ মতে আপোনালোকৰ যেনেদৰে বিচাৰে তেনেকৈ কাষ্টমাইজ কৰি পেলাই মই নিজে হেণ্ড পেইণ্ট মেখেলা চাদৰ আপোনালোকৰ কাৰণে বনাই দিব পাৰিম চ' মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু মই ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মৰম ভাল পোৱা আপোনালোকে মোক দি যাব আৰু এনেদৰে আগলৈও মই আৰু ভিডিঅ' বনাই থাকিম চ' আজিলৈ মই আহিছোঁ থেংক ইউ গুড নাইট বাই বাই